हेलो एवरीवन। तो आज ही ओके, तो आज हम लोग बोले हिंदी के लिए ओके। আজি আমি ক'বলৈ গৈ আছোঁ 5খন বেষ্ট এনিমি, জাপানিজ এনিমি। তো কি হয় আপোনালোকে জানিব এনিমি কি বাৰু। এনিমি হ'ল যেনেকৈ আমাৰ ইণ্ডিয়াত বলিউডত যেনেকৈ চিনেমা বনায়, তো তাত এনিমেশ্যনৰ দ্বাৰা সেনেকৈ বহুত ভাল ভাল ষ্টৰি লিখি পেলাই, ষ্টৰি ৰাইটাৰ কি মানুহ এইকেইটা বাৰু এইকেইটা বেলেগ কথা। তাত বহুত ভাল ভাল এনিমি বনায়, বহুত মানুহে চায়। কিছুমান মানুহে ভাবে সৰু ল'ৰা ছোৱালীৰ কাৰণে বনায় এনিমি হয়, কাৰ্টুনিষ্টিক কিবা কিবি। এইটো এনিমি বহুতে চাব পাৰে, মানে বহুতে কি চব এজ বেৰিয়াৰ কোনো একো চিষ্টেম নাই ইয়াত, চবেই চাব পাৰে। যদি আপোনাৰ ভণ্টি ব্ৰেকআপ হৈ পেলাই দুখন বহি আছে তেওঁ চাব পাৰে, বা অলৰেডি ককাই ভাত খোৱা নাই তেওঁ চাব পাৰে, সকলোৱে চাব পাৰিব। তো কৈ আছোঁ বাকীখিনি ব্লগ 5খন পেষ্ট কৰি আছোঁ। ওৱান তো যোনখিনি মই যোনখন 5খনৰ নাম ক'ম, তো যে এনেকুৱা নহয় যে 4 নম্বৰখন বেছি ভাল, 1 নম্বৰখন বেছি ভাল, বা 1 নম্বৰখন বেছি বেয়া, 5 নম্বৰখন বেছি ভাল, এনেকুৱা নহয়। গোটেইখন মই ৰেংকিং ৱাইজ একো কৰা নাই, মই যোনখন ভাল লাগিছে এনেই এফালৰ পৰা কৈ যাম খালি। বাকী আপোনাৰ যদি 4 নম্বৰখন পচন্দ যায় কাজিয়া নকৰিব কমেণ্ট বক্সত, খালি আপোনালোকৰ কোনকেইখন ভাল লাগিছে যদি চাইছে তেতিয়াহ'লে কমেণ্ট কৰিব। এই গাইজ আপোনালোকে ভাবি আছে চাগে যে চেনেলটো মেইন মানুহটো ক'ত গ'ল, তাৰ একচুৱেলি অলপ পেটটো বেয়া লাগিল। চ' সি মানে 2 নম্বৰত গৈছে। চ' ভিডিঅ'টো মানে আমি নেক্সট কণ্টিনিউ কৰিম। চ' ফাৰ্ষ্ট যোনটো এনিমে ৰেকমেণ্ড কৰিম আমি সেইটো হৈছে ইয়ৰ নেম, জাপানিজত কিমি নো নাৱা। তো এইখন আপোনাৰ 2016ত ৰিলিজ দিছিলে, আৰু এইখনৰ IMDb ৰেটিং আছে আপোনাৰ 8.4। প্লটটো কৈ দিম। প্লটটো এনেকুৱা হৈছে যে যোনটো ল'ৰা আৰু ছোৱালী আছে তেওঁ দুটা মানে বেলেগ বেলেগ টাইম লাইনৰ পৰা বিলং কৰে, এণ্ড দুইটাৰ লগতে মানে বহুত মানে একদম অদ্ভুত মিষ্টেৰিয়াছ ইনচিডেণ্ট এটা হয়, আৰু সেইটোৱে মানে সিহঁতে ফিগাৰ আউট কৰিবলৈ ট্ৰাই কৰে যে সিহঁতৰ লগত কি হৈ আছে মানে। চ' সেইটো মানে মিষ্টেৰিটো ছল্ভ কৰোঁতে কৰোঁতে যে সিহঁতৰ লগত কি হৈ আছে, কিয় হৈ আছে, তাৰপৰা সেইটো মানে সেইটো ছল্ভ কৰোঁতে কৰোঁতে লাষ্টত মানে ইভেঞ্চুৱেলি সিহঁতে ইটোৰ লগত মানে কানেক্ট হৈ যায়। আৰু ষ্টৰিটো মানে ইমানে ভাল ন, আপোনালোকে মানে টোটেল পেচা বচুল এইটো, আপোনালোকে চাব। এক্সেক্টলি পেচা বস্তু আপোনালোকে চাব এইটো। চ' গাইজ এতিয়া নেক্সটখন হ'ল আপোনাৰ দ্য এন্থেম অফ দ্য হাৰ্ট। এইখনৰ আপোনাৰ IMDb ৰেটিং হ'ল 7.4। এইখনৰ ষ্টৰি প্লটটো এনেকুৱা যে আপোনাৰ এজনী ছোৱালী থাকে, চ' তাই মানে অলপ বেছি কথকি হয়, যোনটো আমাৰ আছামিজত লোকেলি কোৱা যায়। তো তাই মানে বহুত নোকোৱা কথা কৈ দিয়ে নিজৰ পেৰেণ্টছকে হওক বা বেলেগকে হওক। চ' তেনেকৈ হাৰ্ট হৈ যায় মানুহখিনি। তো তাইক এটা কাৰ্জ দিছিলে এদিন যে তাই কথা ক'ব নোৱাৰিব। চ' তাই যদি কথা কয় তেনেহ'লে তাইৰ পেট বিষ হয়। তো এইটো এটা কাৰ্জ দিছিলে এগ এটাই। তো এগটো সেইটো আপুনি চালে গম পাব যে সেই এগটো কি এটা বেলেগ এটা ষ্টৰি আছে। তো তেনেকৈ হয় যে ষ্টৰিটো তেনেকুৱা তাই যে ফিগাৰত কি কৰে যে তাই কথা পাতিব কিয় নোৱাৰে, আৰু তাতে এটা আপোনাৰ বহুত এটা ধুনীয়া চাই এটা ৰিলেশ্যনশ্বিপো দেখায়। চ' সেইটো আপুনি চেক আউট কৰিব। তো গাইজ এতিয়া আপোনাৰ 3rd নম্বৰ দ্য গাৰ্ডেন অফ ৱৰ্ডছখন মোৰ লগতে ক'ব। তো এইখন এনিমে মই কেইমাহমান আগতে চাইছিলোঁ, গাৰ্ডেন অফ ৱৰ্ডছখন। তাত আপোনাৰ ষ্টৰিটো এনেকুৱা থাকিছে, যোনটো ল'ৰা হয় সেইটো এটা টিনেজাৰ হয়, আৰু ছোৱালীজনী মানে শ্বি ইজ এন এডাল্ট। চ' বেচিকেলি মুভিখনত ক'ব কি বিচাৰে ন, যে যোনটো মেচিয়ৰিটি হয় ন, সেইটো এডাল্টহুড সোমালে যে মেচিয়ৰ হ'ব মানুহ, সেইটো কথা নহয়। য'ত মানে ছোৱালীজনী হয় ন, তাই ডিছপাইট অফ বিং আ এডাল্ট, তাই মানে বহুত মানে ডিফিকাল্টি ফেচ কৰে নিজক চম্ভালিবলৈ, নিজৰ এনভাইৰমেণ্টটো চম্ভালিবৰ কাৰণে। মানে ইন শ্বৰ্ট তাই এজনী এডাল্ট হোৱাৰ পিছতো মানে বহুত কেয়াৰলেছ হয়, আৰু মানে বস্তু মানে চম্ভালিবলৈ তাই মানে বহুত কেঁচা মানে তাই। বাট মানে এতিয়া আমাৰ টিনেজাৰ্ছবোৰে ভাবে ন যে মানে এডাল্ট হৈ যোৱা মানে আমি বহুত ডাঙৰ হৈ গ'লোঁ। চ' মানে তাত সেইটোৱে দেখায় ন যে মানে ছোৱালীজনী এডাল্ট হোৱাৰ পিছতো কিমান মানে বস্তুবোৰ মেচ কৰে, আৰু সেই ষ্টৰিটো বহুত ভাল। তো চাব সেইটো আপোনালোকে। চ' গাইজ এতিয়া মই 4th নম্বৰখন ক'ম। সেইখন হ'ল আপোনাৰ সেইটো হ'ল আই ৱান্ট টু ইট ইয়ৰ পেনক্ৰিয়াছ। তো এইখন আপোনাৰ IMDb ৰেটিং হ'ল 8 out of 10, আৰু এইখন ৰিলিজ দিছিলে 2018ত। কোনোবা 2 নম্বৰ কৰি আহিছে। এতিয়া গান এটা গাম, বাকী আপোনালোকে শুনি গানটো। এই কলাৰ মাইকডাল লোৱা আহে, মই এনেই ফুটেজত আছোঁ, তুমি মেইন হ'ব গায়ক হ'ল আচলতে ই লাষ্টত আপোনালোকক কিবা এটা গান গাই শুনাব পাৰোঁ।
বাকী তোমালোকে কণ্টিনিউ কৰা মই গাড়ী অ'কে অ'কে এই ৰখা এই তুমি মেইন মানুহ হয় তোমালোকে কৈ থাকা মই এইখিনি বজাই আছোঁ বজাই আছো আৰে পঢ়া এনিমে ৰিকমেণ্ডেশ্যন ভিডিঅ'ত গান বজাই এটা ল'ৰাই ঠিক আছে তো এইখনৰ আপোনাৰ প্লটটো এনেকুৱা যে এটা ল'ৰা থাকে এইটো টিনেজ এনিমে হয় চ' এই ইয়াত ল'ৰাজনে এখন হস্পিটেললৈ ভিজিট কৰে তো তেতিয়া নিজৰ এজনী ক্লাছমেট তাত পায় তো ল'ৰাজনে বহি থকা টাইমতে এখন ডায়েৰী পায় চ' ডায়েৰীখনত সেই তাৰ ল'ৰাজনৰ যোনজনী লগৰ থাকে তো লগৰজনী হয় একচুৱেলি ডায়েৰীখন তো ডায়েৰীখনত গম পায় যে তাৰ লগৰজনীৰ এটা ফেটেল ডিজিজ থাকে চ' ষ্টৰী প্লটটো ইমানখিনি ইয়াতকৈ বেছি নকওঁ কাৰণ সেইটো স্পইলাৰ হৈ যাব তো আপোনালোকে চেক কৰিব কাৰণ বহুত ইণ্টাৰেষ্টিং হয় ইয়াত এটা ৰিলেশ্যনশ্বিপ যায় প্লাছ ইয়াতে এটা বহুত মানে ডিলেমা হৈ যায় টাইমত এইটো আপুনি চেক কৰিব তো আমাৰ 5 নম্বৰ যোনখন এনিমি হয় সেইখনৰ নাম হৈছে এই চাইলেণ্ট ভইচ তো সেইখনত কি হয় তাৰ প্লটটো কি হৈছে যে এজনী ছোৱালী থাকে এজনী ক'বলৈও বেয়া মানে ক'বলৈ কি ক'ব বুলি মাতটো ভালকৈ নুফুটে আৰু শুনাও নাপায় তাই মেচিনটো অনবৰত ঘূৰি ফুৰে গানৰ মেচিন লৈ ঘূৰি ফুৰে মানে কি হয় তাই মানে কি অজলা নিচিনা আৰু মানে তো এই চিম্পল লেংগুৱেজ মানে তাৰপিছত ল'ৰাটো কি হয় স্কুলত মানে মানুহক বুলি কৰি থাকে তাৰপিছত বাকীখিনি তো বাকী এই যে চিনেমাখনত দুটা প্লট থাকে এটা প্লটত আপোনাৰ সেই ছোৱালীজনীৰ কথাটো পোৱা যায় যে ছোৱালীজনীৰ লগত সেই ল'ৰাটোক কেনেকৈ বুলি কৰে তো তাই কেনেকৈ অভাৰকাম কৰে তো আৰু এটা প্লটত থাকে যে ল'ৰাজনে কেনেকৈ নিজৰ অভাৰকাম কৰে কাৰণ ল'ৰাজনে যেতিয়া মানে অলপ মেচিয়ৰ হৈ আহে লাইফত তেতিয়া তেখেতে মানে আপোনাৰ এটা গিল্ট সোমাই যায় যে ৰিগ্ৰেট থাকে যে মই কিয় বুলি কৰিছিলোঁ ছোৱালীজনীক চ' তেনেকৈ হয় প্লটটো চেক কৰিব বহুত ইণ্টাৰেষ্টিং হয় আৰু এইখনৰ IMDb ৰেটিং 8.2 হয় চ' এইখন একদম চেক কৰিবই তো বাকী আমি ইমানখিনি কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে চাই পেলাই ছাবস্ক্ৰাইব নকৰে এইটো বহুত বেয়া কাম কৰে বুজিছে এইটো মই আপোনালোকৰ ওপৰত কেছো দিব পাৰোঁ